হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে, মোৰো ভাল। আৰু নতুন বছৰৰ বহুত বহুত শুভেচ্ছা সকলোলৈ। আৰু ভিডিঅ'টো দুদিনমান হ'ল বাৰু, পিছে দিয়াহে হোৱা নাই। আৰু আজি আমি গৈ আছোঁ মিষ্টাৰক থ'বলৈ। মিষ্টাৰ গ'লগৈ যিহেতু, আৰু ভিডিঅ' বহুতখিনি আছে, দিব পৰা নাই, বেয়া নাপাব, কাৰণ এডিটিং কৰা সময় নহয় তেনেকৈ, আৰু ল'ৰা ছোৱালী আছে ন, সেইকাৰণে বাৰু যি নহওক যেতিয়া পাৰোঁ দি দিম বাৰু। মোৰ ভিডিঅ'বোৰ চাই কেনে পালে জনাব আপোনালোকে কমেণ্ট কৰি, আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। পাপা দাদা আকৌ ভণ্টি এফালে চোৱা, আমাৰ ভণ্টি বিয়া খাব আহিছে। আমি গৈ আছোঁ ক'লে মিষ্টাৰক ক'বলৈ গৈ আছোঁ। ৰহা পাইছোঁহি আৰু আহি এটা আগত কি তেনেকৈ কৈছে। ভাত নাখাওঁ পাপা যাবগৈ, এতিয়া কান্দি থাকিবা নেকি? নাকান্দিবা আকৌ ন, এবাৰ কান্দিবা, এনেকৈ নাকান্দা, নাকান্দে আমকিনা তলতলি অলপ ছোৱালীজনীয়ে তাইৰ লাইফৰ ফাৰ্ষ্ট টাইম ট্ৰেইন দেখা পাইছে। আৰু তাই জন্ম হোৱাৰ পৰা তেনেকৈ ক'তো বাহিৰত বা বেলেগত ট্ৰেইনত উঠি যোৱা হোৱাই নাই তেনেকৈ ক'তো। তেনেকৈ আৰু তাই ওলাই গৈ নিনো ইমান ন, তাই দেখাই পোৱা নাই আৰু ট্ৰেইন চেইন দেখিছে। আৰু প্ৰথমতে বহুত ভয় তাই, তাৰপিছতহে অলপ হাঁহি ওলাইছে মুখৰ পৰা তাই মানে ভাবিছে ইমান। আমু কি চাই আছা? গাড়ী কি চাই আছা? কি চাই আছা তুমি? এইখন ট্ৰেইনখন দেখি মোৰ ফূৰ্তি লাগিছে একদম। ফূৰ্তি লাগি আছে ন ট্ৰেইন দেখি। বহুত দীঘল। মই কৈছিলোঁ ন আজি এফালে আহিছিলোঁ লগৰ এজনী ঘৰলৈ, তো কাৰ ঘৰত আহিছোঁ আজি দেখাই দিম। বহুত দিনৰ চিনাকি, নে এবছৰ মানে হ'ল চাগে ন, ইনষ্টাগ্ৰামৰ চিনাকি বাৰু দেই। এতিয়া আজি আহি ফাইনেলি লগ পাই গ'লোঁ। বহুত দিনৰ চিনাকি, আজি ফাইনেলি লগ পাই গ'লোঁ আমি দুইজনীয়ে। ভাল লাগিছে ন, নে বেয়া লাগিছে? থাকিম সদায় আগলৈ। আমি আৰু এনেকৈ ফ্ৰেণ্ড হৈ মানে মই ফাৰ্ষ্ট টাইম আহিছোঁ দেই সিহঁতৰ ঘৰলৈ। তাইও যাব, মানুহজন যাব। আজি আমি হাজবেণ্ডক থ'ব আহিছিলোঁ, থোৱাতে একদম সোমাই গ'লোঁ। সোমাই গৈ এনেকৈ আৰু আমাৰ অহা যোৱা হৈ থাকিব আগলৈ নহয় ভৱিষ্যতলৈ। তেনেহ'লে চাই থাকিব, আমি গৈ ঘৰ পাই লওঁগৈ শেষত কি হয় নহয়। যিহেতু আমি চাহ তাহ আহি কৰি কথা চথা পাতি ল'লোঁ, কথা পাতি চাহ তাহ খালোঁ। খাই বৈ এতিয়া এনেই অলপ সময় ৰিলচ বনাম, কিবা কিবি কৰিম। তাৰপিছত চাই থাকিব শেষলৈ ভিডিঅ'টো।
মই নালাগে নেকি? আৰু আমি এতিয়া যাবলৈ ওলাই গ'লোঁ, পূৰা ৰেডি আৰু যাওঁ মানে আৰু একদম গোটেই সোপা চব বাটত ৰখি আছে। ইয়াত মানচি এন্ধাৰ হাই কৈ দিয়া মানচি। আৰু এই ৰহ পল্টনটো এই চব পল্টনে আজিলৈ আকৌ আহিলে এবাৰ আকৌ দেখাব নিশ্চয় আকৌ লগ পাই আছোঁ সোনকালে, কাৰণ আকৌ দুইজন আহিবই, মোৰ এখেতো আহিব, তেওঁৰ এখেতো আহিব, তেতিয়া আকৌ লগ পাম ন। অ'কে, তেনেহ'লে ভিডিঅ'টো শেষ আৰু বাই বাই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ। আৰু আমি আজি হাজবেণ্ডক থ'ব গৈছিলোঁ, সেয়েহে আহি পাই গ'লোহি। এতিয়া আহি পোৱা দেৰিয়ে হ'ল বাৰু, 7:30 বাজিছে, 7:30 বাজিছে, ঘৰ পালোহি। আৰু কৈছোঁ ভিডিঅ'টো মানে লগৰ এজনীৰ ঘৰতো সোমালোঁ এনেকুৱা আৰু। তাৰপিছত গোটেই ভিডিঅ'টো চাব, চাই কেনেকুৱা পালে জনাব। ঘৰখনত সোমাই কিন্তু বেয়া লাগিছে, কাৰণ খালী খালী লাগিছে কিবা এটা। যিমানে নহওক থকাকেইদিন কিবা এটা ভাল লাগে, নথকাকেইদিন অলপ হ'লেও বেয়া লাগি থাকে আৰু মানে প্ৰথম কেইদিন বেছি বেয়া লাগে, তাৰপিছত বাৰু আকৌ সেই এডজাষ্ট হৈ যাওঁ। আকৌ সেই প্ৰথম অহাকেইদিন অকণমান খেলি মেলি টাইপ লাগে, তাৰপিছত হৈ যায়। থাকিলেও উটক খাটাক লাগি থাকোঁ আৰু নাথাকিলেও বেয়া লাগে আৰু ঘৰখনত থাকিবলৈ অকণমান। আৰু যিয়ে নহওক যিটো শেষলৈ চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।